BPF দলক फेजेननो हानाय रावबो साहस गैया। এতিয়া আমাৰ লগত আৰু শক্তিশালী আটাইতকৈ শক্তিশালী বিজেপি এনডিএ দল আমাৰ লগত আছে। কোনে সহায় কৰিব পাৰিব যে আমাক হাৰাবৰ কাৰণে পাৰিব জানো? একেবাৰে নাই, এইটো মিছা। जौसे जौखोन्दोआव जोंनो 100 जौखोन्दो देरहागोन। কোনো প্ৰতিদ্বন্দ্বিতা নাই। আমি 100% মানে একেবাৰে ক'ব লগাই নাই আমি জিকি যাম। प्रमद बर'जों रायजोआ जेबो जौगाथाय जाया। बिटिसिआव गोजोन लाखिनो हाया बिक्रम दैमारी। प्रमोद बर' ডাঙৰীয়া 5 বছৰতে প্ৰমোদ বৰ' ডাঙৰীয়াক ৰাইজে নাটচাট কৰিছে। ইয়াৰ অৰ্থটো হ'ল প্ৰমোদ বৰ' ডাঙৰীয়াৰ লগত কোনো উন্নতি নহ'ব। প্ৰমোদ বৰ' ডাঙৰীয়া বিটিচিৰ শান্তি ৰাখিব নোৱাৰে। প্ৰমোদ বৰ' ডাঙৰীয়াৰ লগত কোনো যুৱতী কোনো উন্নয়নৰ দিশে আগবাঢ়িব নোৱাৰে। बिटिसि ओनसोलाव BPF विधानसभा बिसायख'थिखौ लाना जोबोर गोख्रोंथि जासिनायखौ नुनो मोन्दों। दिनै 45 नं भेरगाव विधानसभा बियाबनि गुबुन गुबुन जायगायाव BPFनि बिसायख'थि फोसावदिं मेल जाना थाङो। बिसायख'थि फोसावदिंनाय मेल हाबाफारिनि गेजेरावबो गुबुन दोलोनिफ्राय BPFआव हाबफैनायखौ थाद'नाय गैयै नुनो मोन्दों। 45 नं भेरगाव विधानसभा बियाबाव एनडिएजों मदद होजानाय BPFनि बिजाथि महेश्वर बर'खौ हेफाजाब खालामनानै भेरगाव बियाबनिनो TCLCCनि मासिगिरि बिक्रम दैमारिया बिसायख'थि फोसावदिंनाय हाबाफारियाव गोख्रों बाहागो लानायखौ नुनो मोन्दों। हाबाफारियाव बाहागो लाना बिक्रम दैमारिया खौरां बिजोङाव बुङोदि बिटिसि ओनसोलाव BPF दलखौ फेजेननो हानाय रावबो साहस गैया। प्रमोद बर'जों रायजोआ जेबो जौगाथाय जाया। बिटिसिआव प्रमोद बर'आ गोजोन लाखिनो हाया होनना ओरैबायदि गोख्रों बिबुंथि लाखियो। কোনে সহায় কৰিব পাৰিব যে আমাক হাৰাবৰ কাৰণে পাৰিব জানো? একেবাৰে নাই, এইটো মিছা কৰি লাভ নাই। তাৰ কাৰণে আমি কমচে কম বহুত ডিফাৰেন্সত আমি জিকিবলৈ সক্ষম হ'ব। কোনো প্ৰতিদ্বন্দ্বিতা নাই। আমি 100% মানে একেবাৰে ক'ব লগাই নাই আমি জিকি যাম। ৰাইজৰ 17টা বছৰৰ উন্নয়ন মনত পৰিছে। ৰাইজে 17টা বছৰৰ হাগ্ৰামা মহিলাৰ এই কাৰ্যকাল মনত পৰিছে। প্ৰমোদ বড়ো ডাঙৰীয়া বিফল হৈছে। প্ৰমোদ বড়ো ডাঙৰীয়া 5 বছৰতে প্ৰমোদ বড়ো ডাঙৰীয়াক ৰাইজে নাটচাট কৰিছে। ইয়াৰ অৰ্থটো হ'ল প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত কোনো উন্নতি নহ'ব। প্ৰমোদ বড়ো ডাঙৰীয়া বিটিচিৰ শান্তি ৰাখিব নোৱাৰে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত কোনো যুৱতী কোনো উন্নয়নৰ দিশে আগবাঢ়িব নোৱাৰে। ইয়াৰ কাৰণে প্ৰমোদ বড়োক 5 বছৰতে নাটচাট কৰিছে। 15টাই একো ইয়াৰে কোনো কণ্ডিশ্যন নাই। সুধিবই নালাগে কিমান পদত জয়যুক্ত হ'ব। ইয়াতে জয় ভাৰত পাৰ্টি আৰু UPL আছে, সেইটো প্ৰভাৱ পেলাব নেকি? একো প্ৰভাৱ নপৰে। এটা জাতি দি ৰাজনীতি খেলিব নোৱাৰে। সিহঁতে জানে কিবা এটা ভাল বেপাৰ আছে, নহয় জানো? ভাল বেপাৰ আছে, এইটো বেপাৰ ভালকে বেপাৰ হ'ব। কৰক, খেলিব নোৱাৰেতো ক'ব নোৱাৰে। কিন্তু 5,000 10,000 ভোটত জিকে নেকি? 70,000 মান ভোট লাগিব। জিকিব পাৰিম নেকি? আপোনালোকে কিমান ভোটত? আমি কমচে কম 75,000 to 80,000 আমি পাবলৈ সক্ষম হ'ব। আমাৰ জৰিয়তে ৰাইজক কি আহ্বান জনাব? আমি ৰাইজক আহ্বান জনাম যে কোনো ভুল কৰি ল'ব নালাগে। কোনো ৰাইজে ভুল কৰি ল'ব নালাগে। BPFৰ চৰকাৰ নাংগলৰ চৰকাৰ জানাৰ পিছতো যদি নাংগলৰ নিজাকে বেলেগ অন্য এটা দলত ভোট দিয়ে, ইয়াৰ পৰিণাম কি হ'ব? ৰাইজে কি পাব? ইয়াৰ হিচাপ হ'ব না নাই? চৰকাৰৰ বিৰুদ্ধে হ'ব না নাই? নাংগলৰ বিৰুদ্ধে যদি কোনোবা ৰাইজে যদি গুচি যায়, উন্নয়নৰ কাম কেনেকা হ'ব? আদুৰা হৈ থাকিব। এই কথাটো ক'লো। থেংক ইউ। কাৰণ সৰু ভুল হৈছে বুলি আমাক জনাইছে ৰাইজে যিটো ভুলটো স্বীকাৰ কৰিব লাগিব। এই ভুলৰ কাৰণে আমি ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা খুজিছো আৰু ৰাইজে আমাক ক্ষমা দিছে। নেক্সট যেন এনেকুৱা ভুল নহওক। নিউজ ডেস্ক BDC Live 12।